উৰুকাৰ বজাৰ ভালে এইটো তামৰঙা বিল ঢিলাগুৰি তামৰঙা বিল ইয়াতে মই বোৱালি কিনিলোঁ এটা ডাঙৰ 8 কেজি ওজন আছে আৰু কেজি ইয়াৰে পৰা গুৱাহাটীত যায় বঙাইগাঁৱতো যায় আৰু আমাৰ ইয়াতো থাকে বাহিৰত যায় মাছ খাবলৈ খুবেই ভাল দাম তাৰ খুবেই বেছি কিন্তু মাছো কম বোৱালিটো কিনিলোঁ মই 1270 কৰি 8 কেজি আছে ৰৌ 1500 কৰি দিছে 4 কিলো 5 কেজি কাতলাবিলাক 800 850 3 কিলো 3.5 কিলো চাইজ অকল খালি ঢিলাগুৰি তামৰঙা বিলৰ পৰাই মাছ নাই মানুহ বহুত জাগাৰ পৰাই আহে কিনিবলৈ মাছ ভাল ইয়াতে খাৱাৰ সেইকাৰণে আহে মাছ নিয়ে আছোঁ ইয়াৰ মাছ মানে খাই সোৱাদেই বেলেগ উৰুকাত আমি প্ৰায় আমাৰ অঞ্চলৰ সকলো মানুহ আহে ইয়াৰ মাছ গুৱাহাটী বা তাৰ বাহিৰলৈও যায় আৰু ইয়াৰ মাছ যিয়ে খাইছে সিয়ে কৈছে যে হয় মাছ খালোঁ উৰুকাৰ এসাঁজ খালোঁ বুলি কেনেকুৱা পাইছে আপুনি দামটো এইবাৰ অলপ বেছি যোৱা বছৰতকৈ দাম বেছি আৰু মাছো কম আছে এইবাৰ আপুনি মাছ ল'লে নে মাছ কম বহুত দূৰ আহিছোঁ